খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আপোনালোকক বহুত দিন ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ সেইবাবে আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি আৰু মই আজি আছোঁ নলবাৰীৰ R.D.A Motorsত আৰু ইয়াত আপোনালোকে দেখিছে বহুতখিনি ভাল ভাল কালেকশ্যন আছে আৰু নলবাৰীৰ R.D.A Motorsৰ আগতে মই ভিডিঅ' বনাইছিলোঁ কিন্তু এতিয়া লোকেশ্যনটো মানে ডিলাৰটোৰ লোকেশ্যন চেঞ্জ কৰিছে তো আপোনালোকক ডিলাৰটো ক'ত বহিছে সেইখিনিও ক'ম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব কাৰণ ভিডিঅ'টোত আপোনালোকক গোটেইখিনি কথা ক'ম মানে ফেচিলিটিজ কি ফেচিলিটি আছে গোটেইখিনি কথা ক'ম আৰু এখন গোটেইখন গাড়ী দেখাম ডিটেইলত দেখাম তো গোটেই ভিডিঅ'টো চাই যাওক আপোনালোকে আৰু এতিয়া আমি দেৰি নকৰোঁ ভিডিঅ' আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল আৰু আপোনালোকে চাইছে ৰিপুছ ব্লগছ ইয়াত কালেকশ্যন বহুতখিনি আছে ভাল ভাল কালেকশ্যন আছে আপোনালোকে দেখিছে RS200 আছে আপোনালোকৰ NS200 আছে আৰু লগতে 220 আৰু আপোনালোকৰ 150 আছে বহুতখিনি কালেকশ্যন আছে তো গোটেইখিনি মই দেখাম আপোনালোকক তাৰ আগতে এটা সৰু ৰিকুৱেষ্ট কৰোঁ যোনে যোনে এই ভিডিঅ'টো চাই আছে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে যোনে এতিয়া এই ভিডিঅ'টোত লাইক কমেণ্ট কৰা নাই তো প্লিজ এটা লাইক আৰু লগতে এটা কমেণ্ট কৰি দিব আৰু আছে আমাৰ লগত ৰাজদীপ দা আপোনালোকৰ R.D.A Motorsৰ অ'নাৰ হয় তো ৰাজদীপ দাই গোটেইখিনি কথা আপোনালোকক ডিটেইলত ক'ব প্ৰতিখন গাড়ীৰ কথাই কৈ দিব আৰু এতিয়া আমাৰ লগত আছে এইখন পালচাৰ 150 আপোনালোক ব্লেক এণ্ড ৰেড কালাৰত আছে 150 খন চাওক ফাৰ্ষ্টতে আপোনালোক কণ্ডিশ্যন দেখাই দিছোঁ আপোনালোকে টায়াৰ কণ্ডিশ্যন চাওক দেখাই দিছোঁ গোটেই গাড়ীখন তো দাদা এইখন 150 খন কিমান চনৰ হয় এইখন 2018 গাড়ী পিছত আপোনাৰ ৰানিং আছে 50,000 2018 মডেল হয় আৰু ৰানিং আছে আপোনাৰ 50,000 ৰানিং আৰু আপোনালোকৰ প্ৰাইচ কিমান মান আছে এইখন আমি দিম আপোনাৰ 76,000 76,000 তো 76,000 হয় আৰু ৰিফাইনেন্স হৈ যাব তো ৰিফাইনেন্স হৈ যাব আৰু আপোনালোকৰ নেগোচিয়েবল হৈ যাব নেকি অলপমান চাই দিম কিন্তু বেছি বাৰ্গেনিং নহয় দেই তো আপোনালোকৰ নেগোচিয়েবল হৈ যাব কিন্তু বেছি বাৰ্গেনিং নহয় মানে ইমানখিনিও নহয় আপোনালোকৰ প্ৰায় 500 বা 1000 টকা এটা কিবা কম বেছি হৈ যাব প্ৰাইচৰ পৰা তো বহুতখিনি এক্সপেক্ট নকৰিব আৰু এইখন আছে আপোনালোকৰ ডেষ্টিনি হিৰো ডেষ্টিনি তো চব কণ্ডিশ্যন দেখাই দিছোঁ আপোনালোক পিছফালটো দেখাব পাৰিলোঁ কিন্তু স্পেচ নাই যিহেতু দেখাব পৰা নাই তো আপোনালোক ফ্ৰণ্ট লুকটো দেখাই দিছোঁ গাড়ীখন একো নাই নন ক্ৰেছ একদম পূৰা নিউ কণ্ডিশ্যনত আছে একদম গাড়ীখন তো দাদা এইখন ডেষ্টিনিখন কিমান চনৰ হয় এইখন আছে আপোনাৰ 2019 গাড়ী 2019 মডেল ৰানিং আছে এইখন 20 ৰানিং 20 তো ৰানিং 20,000 আৰু 2019 মডেল হয় আৰু এইখনৰ প্ৰাইচ কিমান মান আছে এইখন আমি দিম 55,000 কিমান 55,000 তো 55,000 প্ৰাইচ আছে আৰু নেগোচিয়েশ্যন হৈ যাব তো নেগোচিয়েশ্যন হৈ যাব তো আপোনালোকে বেছি টেনশ্যন ল'ব লগা নাই তো বহুত ভাল কণ্ডিশ্যনত আছে গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যনত আছে যোনে যোনে ডেষ্টিনি আপোনালোকে ল'ব খোজে তো এইখন ল'ব পাৰে আৰু এতিয়া আছে এইখন পালচাৰ 150 চৰি 180 হয় তো এইখন চাওক এইখনো চেম ব্লেক এণ্ড ৰেড কালাৰত হয় খালি 180 হয় আপোনালোকক দেখাই দিছোঁ চাওক তো 180 হয় আপোনালোকক কণ্ডিশ্যনত দেখাইছোঁ চাওক কণ্ডিশ্যনটো চাওক দেখাই দিছোঁ গোটেইখিনি তো দাদা এইখন কিমান চনৰ হয় গাড়ীখন 2017 মডেল তো 2017 BS4 মডেল হয় আৰু আপোনালোকৰ এইখনৰ প্ৰাইচ কিমান আছে 70 পালে এৰি দিব ৰানিং কিমান মান হৈছে তো 48,000 ৰানিং আছে এইখন পালচাৰ 180 হয় তো যোনে যোনে পালচাৰ 180 ল'ব খোজে এইখন ল'ব পাৰে কাৰণ গাড়ীখন ধুনীয়া কণ্ডিশ্যন আছে টায়াৰ চাওক একদম আপোনালোকৰ শ্ব'ৰুম কণ্ডিশ্যনত আছে গাড়ীখন নন স্ক্ৰেচ একদম আৰু এতিয়া আছে এইখন পালচাৰ 220 ব্লেক এণ্ড ব্লু কালাৰত আছে কণ্ডিশ্যন চাওক আপোনালোকক গোটেই গাড়ীখন দেখাই দিছোঁ ধুনীয়া কণ্ডিশ্যনত আছে একদম গাড়ীখন তো দাদা এইখন পালচাৰ 220 খন কিমান চনৰ হয় 2015 মডেল তো 2015 মডেল হয় আৰু ৰানিং কিমান মান আছে এইখন 42,000 তো 42,000 ৰানিং আছে এইখন 220 ব্লেক এণ্ড ব্লু কালাৰৰ আৰু ৰিফাইনেন্স হৈ যাব কম বেছ হৈ যাব কিবা তো কম বেছো হৈ যাব আপোনালোকে টেনশ্যন ল'ব লগা নাই আৰু একদম কণ্ডিশ্যনো ধুনীয়া আছে চাওক দেখাই দিছোঁ তো যোনে যোনে 220 ল'ব খুজি আছে তো এইখন ল'ব পাৰে আৰু 220 আছে দেখাইছোঁ আৰু এইখন আছে FG চাওক FG আপোনালোক 150 দেখাই দিছোঁ V2 হয় এইখন ভাৰ্জন 2 হয় ইয়ামাহাৰ চাওক নন ABS মডেল হয় এইখন তো দেখাই দিছোঁ গাড়ীখন আপোনালোকৰ অলপ ধূলি পৰি আছে গাড়ীখন দেখাই দিছোঁ বাকী একদম নন স্ক্ৰেচ গাড়ীখনৰ আপোনালোক গোটেই ভিতৰত যে দেখাব পৰা নাই তথাপিও দেখাইছোঁ তো দাদা এইখন কিমান চনৰ হয় FGখন 2019 মডেল ৰানিং আছে 20,000 প্ৰাইচ 80,000 আপোনাৰ কম হৈ যাব কিবা তো অলপ কিবা কম বেছ হৈ যাব 80,000ৰ ৰানিঙো কৰি দিলে আপোনালোকৰ 20,000 আৰু 2019 মডেল হয়
গাড়ীখন আৰু একদম ধুনীয়া চিকচিকীয়া হৈ আছে গাড়ী চাওক একদম নন স্ক্ৰেচ তো যোনে যোনে FG ল'ব খোজে এইখন ল'ব পাৰে কাৰণ এইখনৰ মাইলেজ ভাল আৰু মেইনটেনেঞ্চো ইমান নাই তো ধুনীয়া এখন গাড়ী 150 ছেগমেণ্টৰ আৰু এতিয়া আছে এইখন পালচাৰ আপোনালোকৰ 150 ৰেড কালাৰ হয় চাওক গাড়ীখন কণ্ডিশ্যন চাওক গাড়ীৰ তো গোটেই দেখাই দিছোঁ আপোনালোকক 150 ৰেড কালাৰ তো দাদা এইখন ৰেড কালাৰ 150খন কিমান চনৰ হয় 2018 গাড়ী হয় এইখন 2018 তো 2018 মডেল হয় আৰু দাদা ৰানিং কিমান হৈছে এইখন 20,000 তো 20,000 হৈছে ৰানিং তো 20,000 ৰানিং হৈছে 150 যোনে ৰঙা কালাৰটো ভাল পায় তো ৰঙা কালাৰৰ 150 যাক লাগে এইখন ল'ব পাৰে আৰু এতিয়া আছে এইখন হিৰো গ্লেমাৰ আপোনালোকক দেখাইছোঁ গাড়ীখন যিটো নতুন ডিজাইনৰ গ্লেমাৰ আছে BS6 হয় এইটো ব্লেক এণ্ড ব্লু কালাৰত আছে গাড়ীখন চাওক কণ্ডিশ্যন চাওক একদম নতুন হৈ আছে গাড়ীখন একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে গাড়ী চাওক একোৱে হোৱা নাই আৰু ৰানিঙো আপোনালোকৰ ডিজিটেল মিটাৰ পাব তো 8,000 ৰানিং হৈছে তো দাদা এইখনৰ কিমান চনৰ মডেল হয় এইখন 2021 মডেল 2021 মডেল তো 2021 মডেলৰ ৰানিঙো বহুত কম চলি আছে 8,000 মাত্ৰ 8,000 কিলোমিটাৰ চলিছে আৰু গ্লেমাৰ এখনৰ কাৰণে 8,000 কিলোমিটাৰ একোৱে নহয় তো একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে যোনে যোনে এখন নতুন গ্লেমাৰ ল'ব খোজে তো আপোনালোকে এইখনো প্ৰিফাৰ কৰিব পাৰে কাৰণ যিহেতু একদম ব্ৰেণ্ড নিউ হৈ আছে আৰু এতিয়া মেইন প্ৰাইচটো কিমান দাদা তো 75 পালে আপোনালোকক এৰি দিব আৰু অলপ কিবা কম হৈ যাব না ফিক্স প্ৰাইচ এইটো আপোনাৰ গ্লেমাৰ ফিক্স প্ৰাইচ তো আপোনালোকৰ ফাইনেল প্ৰাইচ হয় কাৰণ জানে আপোনালোকে গ্লেমাৰৰ ৰিচেল ভেলুটো বহুত বেছি হয় তো ফাইনেল প্ৰাইচ হয় আপোনালোকৰ 75,000 পালে আপোনালোকক এইখন এৰি দিব আৰু মোৰ মতে 75,000ত আপোনালোকৰ একো লছ নাই কাৰণ গাড়ীখন বহুত নতুনেই আছে তো আপোনালোকৰ নতুন ল'ব গ'লে প্ৰায় 1 লাখ পৰে 1,03,000 পৰে তো আপোনালোকৰ প্ৰায় 28,000 বা 30,000 টকা আপোনালোকৰ প্ৰফিট হৈ আছে এইখন যোনে যোনে ল'ব খোজে গ্লেমাৰ ল'ব পাৰে আৰু এইখন আছে গ্লেমাৰ এইখনৰ ব্লেক এণ্ড ব্লু কালাৰ বাট এইখনৰ আগৰ মডেলটো হয় এইখন দেখাই দিছোঁ চাওক গাড়ীখন আৰু কণ্ডিশ্যনো দেখাই দিছোঁ টায়াৰ চাওক একদম নতুন হৈ আছে গাড়ী তো দাদা এইখন কিমান চনৰ হয় 2017 মডেল BS4 আৰু ৰানিং কিমান মান হৈছে তো এৰাউণ্ড 20,000 ৰানিং আছে এইখন গ্লেমাৰখন আৰু প্ৰাইচ কিমান আছে দাদা তো 55,000 সেইখনতকৈ আপোনালোকৰ কম আছে 55,000 যোনে যোনে ল' বাজেটত আছে ধৰা আপোনালোকক 50,000 আশে পাশে যাক গ্লেমাৰ লাগে তো এইখন গ্লেমাৰ ল'ব পাৰে অলৰাইট গাইজ আৰু এইখন আছে আপোনালোকে 180 ব্লেক এণ্ড ৰেড কালাৰত আছে মেট কালাৰ হয় চাওক 220 নহয় কিন্তু 180 হয় আৰু লুকছটো একে পাই যাব কাৰণ যিহেতু 180 এইটো লুকছ ওলাইছিল তো একদম নতুন হৈ আছে গাড়ী কণ্ডিশ্যন চাওক টায়াৰ কণ্ডিশ্যন চাওক আপোনালোকৰ নন ABS মডেল হয় আৰু চাওক একদম গাড়ী একদম নন স্ক্ৰেচ পূৰা শ্ব'ৰুম কণ্ডিশ্যনত আছে গাড়ী একদম নতুন হৈ আছে গোটেই আপোনালোকক কণ্ডিশ্যনটো দেখাই দিছোঁ তো দাদা এইখন কিমান চনৰ গাড়ী হয় 2020 মডেল তো 2020 মডেল হয় এইখন আপোনালোকৰ 180 আৰু এইখন ৰানিং কিমান মান হৈছে তো ৰানিং আছে 18,000 সামথিং আৰু দাদা প্ৰাইচ কিমান আছে এইখনৰ 98,000 তো 98,000 আছে প্ৰাইচ আৰু কিবা কম হৈ যাব তো অলপ ডিছকাউণ্ট হৈ যাব আপোনালোকে যদি কোনোবাই আপোনালোকে 180 এইটো মানে 220 লুকছৰ যিটো 180 আছে যোনে যোনে ল'ব খোজে এইখন ল'ব পাৰে আৰু ৰিফাইনেন্সটো হৈ যাব তো ৰিফাইনেন্সো হৈ যাব আপোনালোকে টেনশ্যন ল'ব লগা নাই যোনে যোনে ফাইনেন্স কৰিব খোজে তো ফাইনেন্সো কৰিব পাৰে আৰু এতিয়া আছে এইখন আপোনালোকৰ হোণ্ডা এক্টিভা চাওক এক্টিভাখন ৰেড কালাৰ হয় আপোনালোকৰ দুটা ফগ লাইট লগোৱা আছে চাওক দেখাই দিছোঁ কণ্ডিশ্যন তো দাদা এইখন কিমান চনৰ হয় গাড়ীখন তো 2018 মডেল BS4 হয় আৰু এইখনো 180খনো BS4 তো এইখনো BS4 আৰু এইখন দাদা ৰানিং কিমান মান হৈছে তো 22,000 কিলোমিটাৰ ৰানিং আছে আপোনালোকৰ কণ্ডিশ্যন চাওক ধুনীয়া কণ্ডিশ্যনত আছে একদম আৰু এইখনৰ প্ৰাইচ কিমান আছে দাদা তো 48,000 আছে যোনে যোনে এক্টিভা ল'ব খোজে তো এইখন ল'ব পাৰে আৰু এতিয়া আছে এইখন NS200 আপোনালোকৰ দেখাই দিছোঁ চাওক গ্ৰে কালাৰত আছে এইখন NS200 ধুনীয়া কণ্ডিশ্যনত আছে টায়াৰ চাওক একদম কণ্ডিশ্যন আৰু গাড়ীখন নন ABS মডেল হয় দেখাই দিছোঁ চাওক আৰু এইখন আপোনালোকৰ নাম্বাৰ প্লেটখন আপোনালোকৰ চিঙি আছে তো আপোনাৰ নাম্বাৰ প্লেট বনাই দিব আৰু শ্লাইড ক্ৰেছ আছে একো নাই আপোনালোকে যোনে যোনে NS200 ল'ব খোজে মানে এইখন ল'ব পাৰে কাৰণ একদম গাড়ীখন ধুনীয়া হৈ আছে যদিও এটা ক্ৰেছ আছে তো দাদা এইখন কিমান চনৰ হয় গাড়ীখন 2017 BS4 তো 2017 মডেল আৰু BS4 হয় আৰু দাদা প্ৰাইচ কিমান মান আছে এইখন আমি 85,000 এৰি দিম 85,000 ফাইনেল প্ৰাইচ তো ফাইনেল প্ৰাইচ 85,000 আপোনালোকে এইখন এৰি দিব আৰু ৰানিং কিমান মান হৈছে ৰানিং আছে এইখন ধৰক
48 45 এনেকুৱা ভিতৰত তো 48-45,000 ভিতৰত আছে এইখনৰ ৰানিং NS200 খনৰ দেখাই দিছোঁ চব একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন গাইজ এইখন আছে RS200 ব্লেক এণ্ড ৰেড কালাৰত আছে আৰু ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন একদম তো এইখনৰ আপোনালোকক ডিটেইল দিয়াৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰোঁ যোনে যোনে ভিডিঅ'টো চাই আছে এতিয়ালৈ আৰু ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু লগতে এটা কমেণ্ট কৰি দিব ভিডিঅ'টো কেনে পালে তো এতিয়া আমি এইখনৰ ডিটেইল কৈ আছোঁ তো দাদা এইখন RS200 খন কিমান চনৰ হয় এইখন 2016 গাড়ী তো 2016 মডেল হয় আৰু BS3 হয় তো BS3 হয় এইখন RS200 ABS মডেল চাওক ধুনীয়া একদম আৰু যোনে যোনে BS3 বুলি কওঁতে আপোনালোকে যোনে যোনে জানে গমে পাইছে হয়তো কাৰণ BS3 RS200 খনৰ পাৱাৰ আপোনালোকে জানে RPM জানে বহুত হাই হয় তো যোনে যোনে BS3 NS বিচাৰে কাৰণ নাপায় যিহেতু বন্ধ হৈ গৈছে যোনে যোনে এতিয়াও BS3 NS বহুতে বিচাৰে গম পাওঁ সুধি থাকে তো BS3 RS যোনে যোনে বিচাৰে এইখন ল'ব পাৰে আৰু একদম কণ্ডিশ্যন বহুত ভাল কণ্ডিশ্যনত আছে একদম আপোনালোকক দেখাই দিছোঁ চাওক টায়াৰ কণ্ডিশ্যন হওক আপোনালোকক গোটেই গাড়ীখন দেখাই দিছোঁ চাওক এইখন নন স্ক্ৰেচ একদম পুৰা শ্ব'ৰুম কণ্ডিশ্যনত হৈ আছে যদিও 2016 মডেল হয় তো দাদা এইখন ৰানিং কিমানমান হৈছে 18,000 ৰানিং হৈছে তো 18,000 ৰানিং হৈছে আৰু প্ৰাইচ কিমানমান আছে দাদা এইখনৰ 90 ফাইনেল প্ৰাইচ তো ফাইনেল প্ৰাইচ 90,000ত আপোনালোকক এৰি দিব এইখন RS200 BS3 হয় আৰু দাদা ৰিফাইনেন্সটো হৈ যাব তো ৰিফাইনেন্সো হৈ যাব আপোনালোকে চিন্তা কৰিব নালাগে যোনে যোনে RS200 ল'ব খোজে একদম ল' বাজেটত আৰু লগতে BS3ৰ পাৱাৰৰ সৈতে তো এইখন ল'ব পাৰে আপোনালোকে RS200 আৰু এতিয়া আছে এইখন ডেষ্টিনি চাওক দেখাই দিছোঁ আপোনালোকক ডেষ্টিনিখন 125 হয় তো দাদা এইখন কিমান চনৰ হয় ডেষ্টিনিখন 2020 ৰে হয় তো 2020 মডেল হয় এইখন আৰু দাদা এইখনৰ ৰানিং কিমানমান হৈছে এখন ৰানিং আছে 21,000 ৰানিং আছে তো 21,000 ৰানিং আছে কণ্ডিশ্যন চাওক আপোনালোকে গাড়ীৰ একদম নন স্ক্ৰেচ আৰু চিলপেক ইঞ্জিন হয় তো দাদা এইখনৰ প্ৰাইচ কিমানমান আছে এখন আমি দিম 55,000 পালে দিম তো 55,000 পালে আপোনালোকক এইখন এৰি দিব আৰু কিবা কম বেছি হ'ব নেকি অলপ কিবা কম বেছি হৈ যাব আৰু এতিয়া আছে এইখন RTR আপোনালোকৰ 180 চাওক হোৱাইট কালাৰত আছে হোৱাইট এণ্ড ৰেড কালাৰত আছে একদম নতুন কণ্ডিশ্যনত আছে চাওক টায়াৰ চাওক আপোনালোকে একদম নতুন হৈছে আপোনালোকৰ ধুনীয়া কণ্ডিশ্যনত আছে এইখন চিকচিকীয়া হৈ আছে গাড়ী চাওক নন ABS মডেল হয় গোটেই গাড়ীখন দেখাই দিছোঁ চাওক 160 ধুনীয়া একদম তো দাদা এইখন কিমান চনৰ হয় গাড়ীখন এখন 2019 গাড়ী 2019 মডেল হয় তো 2019 মডেল হয় আৰু ৰানিং কিমানমান হৈছে 22,000 কিলোমিটাৰ তো ৰানিং হৈছে 22,000 কিলোমিটাৰ আৰু প্ৰাইচ কিমানমান চাইছে এইখনৰ 85,000 তো 85,000 চাইছে তো ধুনীয়া কণ্ডিশ্যনত আছে 85,000 বেয়া নহয় তো দাদা এইখনৰ কিবা কম বেছি হৈ যাব ঠিক আছে আপোনালোকক অলপ কম বেছি কৰি দিব কিবা এইখন আপোনালোকৰ যোনে যোনে আপোনালোকে 160 ল'ব খোজে আপাচি আপোনাৰ এইখন 2V হয় না তো 2V হয় যোনে যোনে ল'ব খোজে এইখন ল'ব পাৰে আৰু এইখন আছে এতিয়া আপোনালোকৰ বুলেট 500 বুলেট 350 ইলেক্ট্ৰা দেখাই দিছোঁ চাওক চিলভাৰ কালাৰ হয় অলপ লেতেৰা হৈ আছে গাড়ীখন চাওক একদম মানে লেতেৰা হৈছে ধূলি বালি পৰি আছে তো সেইবাবে লেতেৰা হৈ আছে গাড়ীখন বাকী গাড়ীৰ একো প্ৰব্লেম নাই তো দাদা এইখন কিমান চনৰ হয় 2013 মডেল হয় আৰু ৰানিং কিমানমান হৈছে এইখনত 22,000 ভিতৰত তো মই ৰানিংটো আপোনালোকক দেখাই দিছোঁ যিহেতু এইখনত দেখাব পাৰে তো 22,000 চামথিং তো 22,000 কিলোমিটাৰ ৰানিং হৈছে এইখন আপোনালোকৰ বুলেট ইলেক্ট্ৰা 350 তো দাদা এইখনৰ প্ৰাইচ কিমান আছে 70 এৰি দিব তো 70,000 আপোনালোকে যোনে যোনে বুলেট ল'ব খোজে বহুত কম বাজেটৰ ভিতৰত তো এইখন ল'ব পাৰে আপোনালোকৰ কাৰণে বেষ্ট অপশ্যন হ'ব আৰু এতিয়া আছে এইখন মাইষ্ট্ৰ ব্লেক কালাৰৰ চাওক মাইষ্ট্ৰখন দেখাই দিছোঁ কণ্ডিশ্যন চাওক টায়াৰ একদম ধুনীয়া হৈ আছে তো দাদা এইখন মাইষ্ট্ৰখন কিমান চনৰ হয় 2014 তো 2014 মডেল হয় আৰু ৰানিং কিমানমান হৈছে ৰানিং আছে 26,000 কিলোমিটাৰ মান আছে এইখন 26,000 তো 26,000 কিলোমিটাৰ ৰানিং হৈছে আৰু দাদা এইখনৰ প্ৰাইচ কিমান আছে এইখন আছে প্ৰাইচ 35,000 তো 35,000 আছে প্ৰাইচ আৰু এইখন আছে আপোনালোকৰ চাওক 220 আৰু এইখন 220 কি ক'ম আজি ভিডিঅ' বনাব আহিছিলোঁ তো এইখন 220 এইমাত্ৰ আহিছে একদম নতুন চাওক একদম নন স্ক্ৰেচ লগতে আপোনালোকক দেখাই দিছোঁ চাওক একদম নতুন হৈ আছে গাড়ী আৰু লগত আপোনাৰ প্লাষ্টিকে উঠোৱা নাই চাওক একদম নতুন হৈ আছে গাড়ীখন তো একদম ধুনীয়া কণ্ডিশ্যনত আছে তো দাদা এইখন কিমান চনৰ হয় গাড়ীখন এইখন আছে 2019 গাড়ী আৰু ৰানিং আছে 4,000 কিলোমিটাৰ চলাই একদম জেনুইন তো 4,000 কিলোমিটাৰ আছে 2019 মডেল হয় আপোনালোকৰ 2019 যদিও আপোনালোকক কি ক'ম আৰু একদম গাড়ী নতুন হৈ আছে আৰু গাড়ী অলপো ৰানিং হোৱা নাই
একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে আৰু যোনে যোনে 220 ল'ব খোজে এই আপোনালোকে এইখন ল'ব পাৰে কাৰণ যিহেতু এইখন গাড়ী বন্ধ হৈছে এতিয়া নতুন ডিলাৰতে নাপাব যোনে যোনে নতুন 220 এখন ল'ব খোজে তো এইখন ল'ব পাৰে কাৰণ একদম কণ্ডিশ্যন চাওক একদম গুড কণ্ডিশ্যন আছে একোৱে হোৱা নাই শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে একদম পুৰা নতুন গাড়ী একদম চাওক গোটেই দেখাই দিছোঁ টায়াৰ কণ্ডিশ্যন চাওক একদম টায়াৰৰ গ্ৰিপ টনটনীয়া হৈ আছে তো একদম ধুনীয়া হৈ আছে তো যোনে যোনে 220 ল'ব খোজে এইখন ল'ব পাৰে আৰু এতিয়া এইখনৰ প্ৰাইচটো কৈ দিওঁ তো দাদা এইখনৰ প্ৰাইচ কিমান আছে 1,10,000 ফাইনেল প্ৰাইচ তো ফাইনেল প্ৰাইচ আছে 1,10,000 টকা একদম মানে ধুনীয়া প্ৰাইচত পাইছে এইখন 220 কাৰণ যিহেতু গাড়ীখন একদম নতুন হৈ আছে আৰু আপোনালোকে এইখন এতিয়া মাৰ্কেটত নাপাব ক'তো সেইবাবে এইখন ধুনীয়া কণ্ডিশ্যনৰ যোনে যোনে 220 লাভাৰ্ছ আছে তো তেওঁলোকে এইখন ল'ব পাৰে আৰু গাইজ এইখন আছে এতিয়া ব্লেক কালাৰৰ 150 চাওক কণ্ডিশ্যন চাওক আপোনালোকক দেখাই দিছোঁ যিহেতু অলপ বৰষুণ তো গাড়ীখন অলপ লেতেৰা হৈ আছে তো দাদা এইখন কিমান হয় কিমান চনৰ হয় 150খন 2015 গাড়ী তো 2015 মডেল হয় 24,000 ৰানিং আছে গাড়ীখনৰ তো 24,000 ৰানিং আছে গাড়ীখনত আৰু প্ৰাইচ কিমান আছে 52,000 তো প্ৰাইচ আছে 52,000 তো প্ৰাইচ আছে এইখন 52,000 আৰু এতিয়া আছে এইখন ৰয়েল এনফিল্ড ক্লাছিক 350 গ্ৰীণ কালাৰত হয় দেখাই দিছোঁ কণ্ডিশ্যন চাওক একদম ধুনীয়া কণ্ডিশ্যনত আছে লগতে দেখাই দিছোঁ আপোনালোকৰ নন ABS মডেল দাদা তো নন ABS মডেল হয় চাওক দেখাই দিছোঁ তো নন ABS মডেল হয় লগতে আপোনালোকক ৰানিংটো দেখাই দিছোঁ ৰানিংটো চাওক আপোনাৰ 32,806 কিলোমিটাৰ হৈছে ৰানিং তো দাদা এইখনৰ প্ৰাইচটো কিমানমান আছে 1,20,000 তো 1,20,000 টকা প্ৰাইচ ৰাখিছে ফাইনেল প্ৰাইচ তো ফাইনেল প্ৰাইচ 1,20,000 টকা ৰিফাইনেন্স হৈ যাব তো ৰিফাইনেন্সো হৈ যাব তো যোনে যোনে ক্লাছিক 350 গ্ৰীণ কালাৰত ল'ব খোজে এইখন ল'ব পাৰে আৰু এতিয়া আছে এইখন চাওক দেখাই দিছোঁ ধৰিব পাৰিছে এইখন থাণ্ডাৰবাৰ্ড 350 হয় মেট ব্লেক কালাৰৰ আৰু মেট ব্লেক মোৰ ফেভৰেট হয় তো দেখাই দিছোঁ চাওক গোটেই কণ্ডিশ্যন দেখাই দিছোঁ চাওক টায়াৰ নন ABS মডেল হয় গাড়ীখন তো দাদা এইখন কিমান চনৰ হয় 350খন তো জাষ্ট মানে কি ক'ম 2018 মডেল হয় জাষ্ট নতুনকৈ আহিছে মাত্ৰ এইখন গাড়ীখন ডিলাৰত তো একদম নতুন হয় গাড়ীখন একদম নন স্ক্ৰেচ দেখাই দিছোঁ গাড়ীখন গোটেই তো দাদা এইখনৰ প্ৰাইচ কিমানমান আছে 120 তো 1,20,000 টকা প্ৰাইচ আছে আৰু ৰানিং কিমানমান হৈছে তো 18,000 ৰানিং আছে প্ৰায় আপোনালোকক দেখাই দিছোঁ গাড়ীখন আৰু ৰিফাইনেন্স হৈ যাব তো ৰিফাইনেন্সো হৈ যাব আৰু গাইজ এইখন আছে চাওক আপোনালোকৰ য়ামাহা ৰেজেড তো চাওক গাড়ীখন ধূলি বালি পৰি আছে অলপ লেতেৰা হৈ আছে তো দাদা এইখন কিমান চনৰ হয় গাড়ীখন 2021 মডেল হয় BS6 ZR আৰু দাদা ৰানিং কিমানমান হৈছে এইখন তো 10,000 ৰানিং হৈছে আৰু কণ্ডিশ্যন চাওক জাষ্ট লেতেৰা হৈ আছে বাকী নন স্ক্ৰেচ একদম গাড়ীখন তো যোনে যোনে ZR ল'ব খোজে সেইখন ল'ব পাৰে আৰু প্ৰাইচটো কিমান আছে দাদা এইখন আমি 70 ৰাখিছোঁ 70 ফাইনেল প্ৰাইচ তো ফাইনেল প্ৰাইচ 70,000 আছে এইখন আৰু এতিয়া আছে এইখন চাওক ডিঅ' অৰেঞ্জ কালাৰৰ চাওক ডিঅ' হয় হণ্ডা ডিঅ' তো দাদা এইখন কিমান চনৰ হয় গাড়ীখন 2021 মডেল হয় আৰু দাদা ৰানিং কিমান হৈছে 2020 মডেল হয় তো 2020 মডেল হয় আৰু ৰানিংটো কিমান আছে তো এৰাউণ্ড 35,000 ৰানিং আছে আৰু দাদা এইখনৰ প্ৰাইচ কিমান আছে তো 55,000 আছে ফাইনেল প্ৰাইচ নে কিবা কম বেছি হৈ যাব তো অলপ কম বেছি হৈ যাব যোনে যোনে ডিঅ' ল'ব খোজে এইখন ল'ব পাৰে আৰু এতিয়া আছে এইখন NS200 হোৱাইট কালাৰৰ চাওক ব্লেক এণ্ড হোৱাইট কালাৰত হয় তো দেখাই দিছোঁ আপোনালোক গাড়ীখন ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী একদম তো দাদা এইখন কিমান চনৰ হয় গাড়ীখন তো 2017 মডেল হয় BS4 হয় আৰু নন ABS মডেল হয় আপোনালোকৰ এইখন তো দাদা এইখন ৰানিং কিমানমান হৈছে তো এৰাউণ্ড 40,000 ৰানিং আছে আৰু দাদা প্ৰাইচ কিমান আছে এইখনৰ 88,000 ফাইনেল প্ৰাইচ নেকি তো ফাইনেল প্ৰাইচ 88,000 আছে NS200 যোনে ল'ব খোজে কালাৰ হোৱাইট কালাৰৰ অপশ্যন আছে গ্ৰে কালাৰৰ অপশ্যন আছে যোনে যোনে NS200 ল'ব খোজে এইখন ল'ব পাৰে আৰু এতিয়া এইখন আছে য়ামাহা চেম হয় ৰেজেডাৰ হয় এইখন তো এইখন দাদা কিমান চনৰ হয় গাড়ীখন তো 2021 মডেল হয় এইখন গাড়ীও তো এইখন অলপ আপডেট হয় ডিজিটেল মিটাৰ পাই যাব আপোনালোকে আৰু ডিছ ভেৰিয়েণ্ট পাই যাব সেইখন ডিছ ভেৰিয়েণ্ট নহয় তো দাদা এইখনৰ ৰানিং কিমানমান হৈছে তো বহুত কম ৰানিং হৈ আছে 11,000 ৰানিং হৈ আছে আৰু দাদা প্ৰাইচটো কিমান আছে এইখনৰ 72,000 এইখনটো এতিয়া নতুন ল'ব গ'লে মেক্সিমাম 1,05,000 টকা আছে তো 1,05,000 টকা আছে একদম নতুন হৈ আছে গাড়ীখন নন স্ক্ৰেচ একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে BS6 হয়
তো আৰু কি আছিলে আপোনালোকৰ কি ক'ম 30,000 টকা একদম কমৰ ভিতৰত 30,000 টকা আপোনালোকৰ প্ৰফিট হৈ আছে আৰু এতিয়া এইখন আছে আপোনালোকৰ হিৰো ডেষ্টিনি হয় তো দাদা এইখন কিমান চনৰ হয় গাড়ীখন এইখন আছে 19 গাড়ী 2019 মডেল হয় আৰু ৰানিং কিমান মান আছে তো ৰানিং 32,000 আছে আপোনালোকৰ দাম কিমান আছে এইখনৰ এইখন আমি 48,000 দি দিম 48,000 ফাইনেল প্ৰাইচ তো ফাইনেল প্ৰাইচ আছে 48,000 যোনে যোনে ল'ব খোজে এইখন ল'ব পাৰে আৰু এতিয়া আছে এইখন 220 চাওক ব্লেক এণ্ড ব্লু কালাৰত হয় ব্লেক এণ্ড ব্লু কালাৰ দুখন এভেইলেবল আছে তো দাদা এইখন কিমান চনৰ হয় 220 খন এইখন আছে 2021 আৰু BS6 এইখন তো 2021 মডেল হয় BS6 হয় এইখন BS4 আছিল আৰু এইখন BS6 হয় তো দাদা এইখনৰ ৰানিং কিমান মান হৈছে তো 8,000 পৰা প্ৰায় 10,000 ভিতৰত ৰানিং আছে তো কি ক'ম আৰু একদম বহুত কম ৰানিং হৈ আছে আৰু গাড়ী একদম চিকচিকীয়া হৈ আছে খালি নন স্ক্ৰেচ একদম খালি ধূলি বালি অলপ পৰি আছে তো নন ABS হয় এইখন তো দাদা এইখনৰ প্ৰাইচটো কিমান আছে ABS মডেল নেকি সৰি এইখন ABS মডেল হয় আৰু দাদা এইখনৰ প্ৰাইচটো কিমান আছে 1,20,000 তো 1,20,000 টকা আছে ফাইনেল প্ৰাইচ নেকি তো আপোনালোকৰ ফাইনেল প্ৰাইচ হয় 1,20,000 টকা যোনে যোনে 220 ল'ব খোজে এইখন ল'ব পাৰে আৰু এতিয়া আছে এইখন চাওক পালচাৰ 150 আৰু এইখন আপোনালোকৰ কিক কমাৰ একদম নতুন হৈ আছে আপোনাৰ ৱাইন চিল লগোৱা আছে চাওক এইটো আপোনালোকে একচুৱেলি গম পাব ৰাইডাৰ্ছবিলাকে তো যোনে যোনে এইটোৰ বিষয়ে নাজানে তো একচুৱেলি কিক কমাৰ মডিফাইড হয় তো দাদা এইখন কিমান চনৰ হয় গাড়ীখন 2021 মডেল হয় আৰু পিছৰ টায়াৰ কণ্ডিশ্যন চাওক একদম BS6 মডেল একদম গাড়ীৰ নন স্ক্ৰেচ চাওক শ্ব'ৰুম কণ্ডিশ্যনত আছে আৰু কালাৰটো ধুনীয়া ব্লেক এণ্ড ব্লু কালাৰত আৰু ৱাইন চিলখনৰ কাৰণে লুকছটো বঢ়িয়া লগা হৈছে তো দাদা এইখনৰ ৰানিং কিমান মান হৈছে ৰানিং আছে 18,000 কিলোমিটাৰ তো 18,000 আছে ৰানিং তো প্ৰাইচটো কিমান আছে 98,000 তো 98,000 নেগ'চিয়েশ্যন হৈ যাব নেকি নেগ'চিয়েশ্যন বেছি নহ'ব এইখনতো ধৰক 1,000 মান টকাই কম হ'ব তাতকৈ বেছি নকম তো আপোনালোকে নেগ'চিয়েশ্যন হৈ যাব কিন্তু প্ৰায় 500 বা 1,000 টকা এটা নেগ'চিয়েশ্যন হৈ যাব আপোনালোকে বেছি এক্সপেক্ট নকৰিব আৰু এতিয়া আছে এইখন হোণ্ডা দিও অৰেঞ্জ কালাৰ হয় তো দাদা এইখন কিমান চনৰ হয় গাড়ীখন 2019 মডেল হয় তো 2019 মডেল হয় আৰু দাদা ৰানিং কিমান মান হৈছে তো 22,000 মান ৰানিং আছে আপোনালোকৰ কণ্ডিশ্যনটো দেখাই দিছোঁ গাড়ীৰ তো দাদা এইখনৰ প্ৰাইচ কিমান আছে এইখন আমি প্ৰাইচ ৰাখিছোঁ 53,000 তো 53,000 আছে প্ৰাইচ এইখন হোণ্ডা দিও অৰেঞ্জ কালাৰৰ আৰু এতিয়া আছে আপোনালোকৰ এইখন চুজুকি বাৰ্ডমেনখন চাওক আপোনালোকে চিলভাৰ কালাৰত আছে গাড়ীখন একদম নতুন শ্ব'ৰুম কণ্ডিশ্যনত আছে গাড়ী চাওক আপোনাক গোটেই গাড়ীখন দেখাই দিছোঁ চাওক একদম নতুন হৈ আছে গাড়ী ভিতৰত দেখাই তো দাদা এইখন গাড়ীখন কিমান চনৰ হয় এইখন 2019 গাড়ী তো 2019 মডেল হয় আপোনালোকৰ ডিছ ভেৰিয়েণ্ট হয় চাওক আৰু টায়াৰ কণ্ডিশ্যন চাওক গোটেই গাড়ীখন চাওক তো দাদা এইখনৰ ৰানিং কিমান মান হৈছে এইখনৰ ৰানিং আছে 13,000 12,000 ভিতৰত তো 12 পৰা 13,000 ভিতৰত ৰানিং আছে এইখন আপোনালোকৰ চুজুকিৰ এপাৰ্টমেণ্টখন তো দাদা এইখনৰ প্ৰাইচ কিমান মান আছে 65 ফাইনেল প্ৰাইচ এবাৰ 63 মানত আহি যাব তো আপোনালোকৰ নেগ'চিয়েশ্যন হৈ যাব 63 মানত আহি যাব 63,000ত এইখন ধুনীয়া গাড়ী পাই আছে আপোনালোকে আপোনাৰ এইখন নতুন কিনিব গ'লে কিমান মান পৰে এইখনতো 1,00,000 ওপৰতে আছে 1,00,000 ওপৰতে আছে তো ভালেখিনি কম প্ৰাইজত পাই আছে আৰু এতিয়া আছে আপোনালোকৰ এইখন এণ্টৰ্ক চাওক এণ্টৰ্ক 125 ৰেড কালাৰ হয় কণ্ডিশ্যন চাওক গাড়ীৰ ডিছ ভেৰিয়েণ্ট হয় আৰু এইখন BS4 হয় BS6 নেকি তো BS6 হয় 2021 মডেল হয় আৰু দাদা এইখনৰ ৰানিং কিমান মান হৈছে তো 11 পৰা 12,000 ভিতৰত ৰানিং আছে আৰু প্ৰাইচটো কিমান চাইছে দাদা এইখন আমি ৰাখিছোঁ প্ৰাইচ 70,000 তো প্ৰাইচটো আছে আপোনালোকৰ 70,000 তো কিবা নেগ'চিয়েশ্যন হৈ যাব তো নেগ'চিয়েশ্যন হৈ যাব আপোনালোকৰ অলপমান আৰু এইখন আছে মাইষ্ট্ৰো আপোনালোকৰ চাওক ব্লেক কালাৰত আছে তো দাদা এইখন কিমান চনৰ হয় মাইষ্ট্ৰোখন 2013 মডেল তো 2013 মডেল হয় আৰু ৰানিং কিমান মান হৈছে 32,000 তো 32,000 মান ৰানিং আছে আৰু প্ৰাইচটো কিমান আছে এইখন আমি 36 মান ৰাখিছোঁ তো 36 মান আছে প্ৰাইচ এইখনৰ আৰু এতিয়া আছে এইখন আপোনালোকৰ গ্লেমাৰ ব্লেক এণ্ড গ্ৰে কালাৰত আছে গ্লেমাৰখন আৰু গ্লেমাৰ আপোনালোকে জানে আগতেও কৈছোঁ ৰিচেল ভেলুটো বহুত বেছি হয় তো দাদা গ্লেমাৰখন কিমান চনৰ হয় এইখন আছে আপোনাৰ 2013 গাড়ী তো 2013 মডেল হয় আপোনালোকৰ মডেল
BS3 তো BS3 2013 মডেলৰ ৰানিং কিমান মান আছে ৰানিং আছে 60000 মান আছে তো এৰাউণ্ড 60000 আছে ৰানিং তো দাদা প্ৰাইচটো কিমান আছে এইখনৰ 42 ফিক্স প্ৰাইচ 42 ফিক্স প্ৰাইচ তো 42 ফিক্স প্ৰাইচ আছে এইখন গ্লেমাৰখন যিখিনি গাড়ী আছিল ৰাজদীপ দা আৰু মই লগ হৈ আপোনালোকক গোটেইখিনি গাড়ী দেখালোৱে শ্ব'ৰুমটো নতুন হয় আৰু আপোনালোক পোনপ্ৰথমে যিহেতু শ্ব'ৰুমটো নতুন হয় আপোনালোক শ্ব'ৰুমটোৰ লোকেশ্যনটো কৈ দিব ৰাজদীপ দাদাই পঢ়াই হয় কোনখিনি দিয়ে আপোনালোক কৈ দি আছে তো ৰাজদীপ দাদা আপোনালোকক কৈ দিব আমাৰ আগত আছিলে এইটো বৰপুৰা ৰেলগেটৰ ওচৰতে এইটোও আছে এতিয়াও আৰু নেক্সট আৰু এটা শ্ব'ৰুম হ'ল ইয়াতে বৰপুৰা ৰেলগেটৰ পৰা অলপ সোমাই আহিয়ে আপুনি পাব দেখা ওচৰতে আছে একদম 100 মিটাৰ মান ডিফাৰেঞ্চ আছে বেছি নাই তো আৰু কিবা কাৰণত যদি প্ৰব্লেম হয় আপোনালোকে পুৰণ ডিলাৰটোত আহিলেও পাই যাব কাৰণ সেইটো ডিলাৰো আপোনালোকৰ তাত আছে এতিয়াও তাতে আছে গতিকে ন প্ৰব্লেম আপোনালোকে দুটা ঠাইতে পাই যাব আৰু এতিয়া আপোনালোকৰ দাদা ৰিফাইনেন্স ফেচিলিটিজ এভেইলেবলটো আছে আমাৰ কামৰূপ নলবাৰী এইখিনি হৈ আছে এতিয়া পাঠশালা বা বৰপেটা এইখিনি হোৱা নাই বাস্তা আমি কৰি আছোঁ আৰু নেক্সট টাইম কাষ্টমাৰবিলাকক এটা অনুৰোধ জনালোঁ আমাক মানে ৰাতিপুৱা 10 বজাৰ পৰা গধূলি 7 বজা 8 বজালৈকে আপোনালোকে কল কৰিলে চবখিনি ডিটেইল জনাই দিম মানে ৰাতি ফোন কৰিলে অলপ অসুবিধা হয় আৰু নেক্সট টাইম মানে 7-8 বজাৰ ভিতৰলৈকে আমাক মানে যি ডিটেইলছ সুধে আমি গাড়ীবিলাকৰ চবখিনি কৈ দিম তো আপোনালোক মইতো স্ক্ৰীনত ফ্লাছ কৰি দিছোঁ নাম্বাৰটো দাদাৰ আপোনালোকে ফোন কৰিব পাৰে কিন্তু ফোন কৰা সময়টো দাদাই কৈ দিলে কাৰণ চবৰে এটা পাৰ্চনেল লাইফ থাকে 10টাৰ পৰা প্ৰায় 7টা বজাৰ ভিতৰত ফোন কৰিব আপোনালোকে আৰু ডেছক্ৰিপশ্যনতো মই নামটো দি দিম আৰু পিছে ৰিফাইনেন্স গোটেইখিনি হৈ যাব ক'ত কি হ'লে কৈ দিলে আপোনালোক গাড়ী ট্ৰান্সফাৰ গোটেইখিনি আমাৰ পৰা অল ইনক্লুড মানে গাড়ী গোটেই ইনক্লুড হৈ যাব আপোনালোকৰ লগত একেলগে ইনক্লুড হৈ থাকে কাগজখিনি গোটেইখিনি আমাৰ পৰা তো গোটেইখিনি ফেচিলিটি আৰু এক্সচেঞ্জ ফেচিলিটিটো আছে এক্সচেঞ্জ ফেচিলিটি আছে বেলেগ গাড়ীও ল'ব পাৰে আৰু নেক্সট আৰু কোনোবাই বাহিৰত ল'ব খুজিলে এনঅ'চি পাই যাব নেকি বাহিৰত যদি কোনোবাই ল'ব বাহিৰৰ গাড়ী এনঅ'চি যদি মানে দূৰৰ পৰা আহে আমাৰ মানে গাড়ীখন আমি ডেলিভাৰী কৰিব পাৰিম তাত কিন্তু ইয়াত আগে কাষ্টমাৰ যদি চাই কিনে যদি কয় যে মানে বেলেগ গাড়ী এনঅ'চি লাগে সেইটো এনঅ'চি খৰচাটো এক্সট্ৰা আহি যাব কিন্তু এনঅ'চি ল'ব পাৰিব জাষ্ট আপোনালোকৰ খৰচাটো এক্সট্ৰা হৈ যাব বাকী চবখিনি ফেচিলিটি আপোনালোকে পাই যাব আৰু এইখিনি আছিল আজিৰ গাড়ী আৰু নতুন কালেকশ্যন আহিব আপোনালোকক নতুন নতুন ভিডিঅ'ৰ যোগেদি আপডেট কৰি দি থাকিম মই আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি ক'ব লগতে আপোনালোকক আগৰ ভিডিঅ'টোত কেনেকুৱা গাড়ী লাগে কমেণ্ট কৰি জনাব তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু ইণ্ডিয়াটি ভিডিঅ'ত লগ পাম তেতিয়াহ'লে টিল দেন বি ছেফ এণ্ড হেপী টাটা বাই বাই